আৰে মোৰ গোখানীজনী বুজা ন আই ঐ পিছে এনেকৈ আৰু কিমানজনী প্ৰেমৰ চিনাকি হে কেলা ছোৱালী চাই পোৱা নাই 10 টকা এনেই গ'ল নহয় তাকো মা আচলৰ পৰা চুৰ কৰি আনিছিলো বে এই হ'ব বল যাও এতিয়া নিয়ৰ বুজিছ আজি চাগে নাহিব ৰে আহিব ৰে এই পিনে চা নিয়ৰ বুজিছ আজিকালি ছোৱালীৰ কথা জানইচোন সময় থাকোঁতে সুধিল নহ'লে পখিলা উৰা দি উৰি যাব হয় নাই পুতু কেলে নহয়নো হয় আকৌ সুধি ল ভাই নাই ভয় লাগে বে আৰে ছোৱালী চাব জানিছ ভয় কৰিলে হ'ব জানো এইটো হয় পিছে নাই কালিলৈ সুধি দিম কি হয় দেখা যাব পিছত নিয়ৰ চা আজি অকলে আহিছে আজিচোন বেছি ধুনীয়া দেখিছো আৰে তোৰ ধুনীয়া বাদ দে আৰু কিমান চাই থাকিবি যা যা আজি মনৰ কথাটো কৈয়ে দে যা যা ঐ ছোৱালী অঁ কোৱাচোন পিছে তোমাৰ নামটো জানিব পাৰিমনে মোৰ নাম পাহি পিছে তোমাৰ মোৰ নাম নিয়ৰ পিছে চিনাকি হলো যদি তোমাৰ নাম্বাৰটো দিয়া বেয়া নোপোৱা যদি এদিনতে নাম্বাৰটো লাগেনে দিয়া ফোনটো লোৱা দিয়া নহ'লে মই আহিছোঁ অঁ যোৱা যোৱা তই আহিলি দে চাধা অকমান দে ল পিছে তোৰ খবৰ ভাল আছো আৰু পিছে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড পতালি নাই হেত নাই এইবোৰ দে নহ'লে থাক অঁ যা তুমি অহা বহুত দেৰি হ'ল নি হ'ব তুমি মোক নামাতিবা আৰে মোৰ গোখানীজনী বুজা ন আই ঐ পিছে এনেকৈ আৰু কিমানজনীক কৈছা পিছে এনেকে কাজিয়া লাগি থাকিবানে ব'লা অকণমান ফুৰি আহো তোমাক খং কৰিও কৰিব নোৱাৰো ব'লা কিনলে মৰমতে দুখবোৰ পাহৰি যাওঁ পলকতে
ঐ কি কৰিবিনো লুডুকে খেলো নহ'লে। এই ৰচোন ৰ আজিকালি নিয়ৰে কাৰ লগত বিজি থাকে অঁ তই গম নাপাৱ আমাৰ গাঁৱৰ পাহি ক পাহি। সেইটো কথা। অঁ এইটো নাম লওঁতে আহিয়ে পালে। ঐ কিহৰ আলোচনা চলি আছে? আমাৰনো কাম কি লোকৰ সমালোচনা কৰাহে। কথা বিচাৰি নেপালি আৰু ন? নিয়ৰ পিছে পাহিৰ খবৰ? নাই, এদিন দুদিন কথা পাতিচোন তাৰ মৰমৰ মাতষাৰে মোক পাগল কৰিছে। এনে লাগিল যেন তাই মোৰ আজীৱন হৈ ৰ'ব। সেয়াই চাগে ভাল পোৱা। ল'ৰা হেভি জালত পৰিছে। তোমাক কথা এটা সুধো, সোধা। তুমি মোক কেতিয়াও এৰি নোযোৱাতো? তোমাক মই কেতিয়াও এৰি নাযাওঁ। সঁচাতো? সঁচা। ব'লা নহ'লে যাওঁ। ব'লা। আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত হেল্ল', তুমি ক'ত আছা? মই ঘৰতে আছো। তুমি? মই ক'ত সেইবোৰ বাদ দিয়া, তুমি এবাৰ পিছলৈ ঘূৰি চোৱা। বিকে তই? অঁ মই বন্ধুত্বৰ আচল পৰিচয় দেখুৱাই দিলি। আৰে তোক মই এনেকুৱা বুলি ভবা নাছিলো। তোক আজি মোৰ বন্ধু বুলি ক'ব লাজ লাগিছে। আৰু তই, তোৰ ভাল পোৱা এয়াই আছিল। দিয়া একো নাই, ভালকে থাকিবা। ইয়াৰ পিছতে দেখা দিয়ক, মই মানে ওচৰত যাম না। বন্ধুত্বৰ হাঁহি কেলে দিয় ন? মটো খোৱা